লিলি ঠাণ্ডা কাপোৰ কেইটামান বেছিকৈ লৈছেনে জেকেট চেকেটবোৰ তাতে আকৌ বহুত ঠাণ্ডা বৰফ পৰি থাকে মাৰ দিয়াত একদম ঠাণ্ডা পাগল হৈ যাবা মায়ে দিয়ালৈ যাব ওলাইছোঁ এই কাপোৰ চাপোৰ নল'ম নি ঠাণ্ডা কাপোৰ তাতে দেখোন এনেও বহুত ঠাণ্ডা শুনা মতে বহুত ঠাণ্ডা লৈছোঁ চব লৈছোঁ এই নতুন নতুন জেকেটবোৰো লৈ লৈছোঁ ধুনু দাইমগুটি কাপোৰো লৈ লৈছোঁ এই তাতে গৈ আকৌ হোটেলত কাপোৰ চেঞ্জ কৰি আমি ফুৰিব যাব লাগিব বহুত ঠাণ্ডা নহয় এই তুমি কাপোৰ চাপোৰ পেকিং কৰি বেগটো ক'ত থলানো এই আমাৰ ব্ৰাছ তিনিডালো লৈ ল'ব লাগিছিলে আমি ব্ৰাছ চাছ কৰিব লাগিব নহয় মানে সেই এদিনটো হোটেলত থাকিবই লাগিব আমি পিছৰ দিনাখনহে আহিম এই ব্ৰাছ লৈ ল'বা দেই পাহৰি নাযাবা আকৌ হ'ব তুমি ব্ৰাছৰ চিন্তা কৰিব নালাগে মই ব্ৰাছ তিনিডাল সোমাই থৈ দিছোঁ ধুনু ভাগৰ ব্ৰাছডাল মোৰ ভাগৰ ব্ৰাছডাল আৰু তোমাৰ ব্ৰাছডাল মই সোমাই ধুনীয়াকৈ থৈ দিছোঁ বেগৰ ভিতৰতে কালি চব পেকিং কৰিছোঁ ভালকৈ একো নাপাহৰোঁ যাতে হ'ব দিয়া লিলি চব লৈছা যেতিয়া আৰু চিন্তা নাই অবিচাৰ বৰফ পৰা জেগাত যে যাবলৈ মোৰ সৰুৰ পৰা সপোন ইমান ভাল পাওঁ মই আমি আকৌ আগতে ভাবোঁ আমাৰ ইয়াতো যদি এনেকৈ বৰফ পৰিলে হয় কেনেকুৱা খেলিলোঁ হয় বুলি এতিয়াও কিন্তু সেই মন যায় আৰু বৰফ পৰা জেগাত যাবলৈ কিবা এটা ভাল লাগে আৰু সঁচাকৈ দেই মায়ে দিয়ালৈ গৈ বহুত ভাল লাগিব আজি লৈ যাম নহয় মায়ে দিয়ালে তোমাৰ মানে সেই সৰু সপোন পূৰণ হ'ব আৰু এতিয়া সেই কথা এটা লিলি ঘৰতে বেছি দেৰি কৰি লাভ নাই আকৌ দেই আমি ওলাব লাগে কিন্তু খাই বৈ ওলাওৱে ৰ'বা এই ধুনু ডালিমগুটি বা ক'ত আছে সিহঁত দুটাকো পটাপট খুৱাই বৈ যাবহে লাগে আৰু ঘৰত দেৰিয়ে হ'বগৈ নহ'লে মা আমি কেতিয়া যামনো ট্ৰেইনত উঠিবলৈ ধুনু যাম ৰ'বা আমি খাই বৈ একেবাৰে ওলাই যাম এই ডালিমগুটি মায়ে গা চা ধুলে নে ৰেডি হৈছে নেকি মায়ে গা ধুলে আৰু মা ভাত বনাইছে আমাৰ কাৰণে ৰ'বা তোমালোকৰ দুটাকে মই ভাতকেইটা খুৱাই দিম খুৱাই পিনে আমি খাই কাপোৰ কানি পিন্ধিয়ে যাব লাগে আৰু ওলাই দেৰি হ'বগৈ নহ'লে ট্ৰেইন যাবগৈ মা তাতে বহুত বহুত বৰফ পৰে নেকি ধুনু তাতে বহুত বৰফ পৰে বহুত ধুনীয়া বোলে জেগাডোখৰ তেনেহ'লে আমি দেখোন তাতে বৰফ লৈ বহুত খেলিব পাৰিম মা ডালিমগুটি বা আৰু মই বহুত খেলিব পাৰিম দেখোন বৰফ লৈ আৰু আমি স্ন'মেন খেলিব পাৰিম বহুত খেলিব পাৰিবা ধুনু ডালিমগুটি তাতে বহুত ধুনীয়াকৈ বৰফ পৰি থাকে চাৰিওফালে বৰফেই বৰফ আৰু একদম পাহাৰৰ ওপৰত ওখ জেগা তেনেহ'লে বহুত মজা লাগিব ডালিমগুটি বা ব'লা আমি পটাপট ৰেডি হওঁ ধুনু ডালিমগুটি যোৱা এই ডাইনিং টেবুলত বহাগে মই তোমালোকক ভাত খুৱাই দিমগৈ পটককৈ ৰেডি হ'বলৈ আছে চব হ'ব মা ব'লা ডালিমগুটি বা আমি বহোঁগৈ ডাইনিং টেবুলত ব'লা ধুনু ভাইটি যোৱা লিলি তুমি ইয়াতে দেৰি কৰি লাভ নাই পটাপট ইহঁতক ভাতকেইটা খুৱাই দিয়াগৈ আৰু বাইদেউক কোৱাগৈ ৰেডি হ'বলৈ তোমালোকৰ এই মাইকী মানুহবিলাকৰ ৰেডি হ'বলৈ বহুত সময় লাগে এনেকৈ ৰখোঁতে ট্ৰেইনেই যাবগৈ হ'ব আৰু পাই মোৰ যে দেৰি নালাগে আৰু ইমান ৰেডি হ'বলৈ ৰ'বা মই যাওঁ বাইদেউক কওঁগৈ কথা ক'ব আহিছে বেছি সময় নালাগে সেইদিনাখন ওলাই যোৱা সময়ত ৰখোঁতে মোৰ ভৰি বিষাই গ'লগৈ গেটৰ ওচৰত গৈ ৰখি আছোঁ বোলো হ'লনে হৈ গ'ল চিঞৰি আছে হৈ গ'ল বুলি আধা ঘণ্টা লাগিলে পাই আগতে বেগ ল'ব লাগিব নি বাৰু এই নলওঁ আৰু ল'লে দিগদাৰ হ'ব ইমান বেগ এইটো বেগতে হৈ যাব আৰু বাইদেউ ৰেডি হ'ল এই কাপোৰযোৰ পিন্ধিলোঁ হৈ গ'ল আৰু এই ঠাণ্ডা কাপোৰবিলাক হোটেলতে গৈ পিন্ধিম ন মানে মই লৈ ল'লোঁ একো ঠাণ্ডা কাপোৰ পিন্ধি লোৱা নাই আৰু এতিয়া ৰ'দ দি আছে যে গৰম লাগিবগৈ বাইদেউ ময়ো পিন্ধি লোৱা নাই সেইকাৰণে হাত দীঘল কুৰ্তিটোৱে পিন্ধি লৈছোঁ এতিয়া ইমান ঠাণ্ডা নালাগে ৰ'দ দি আছে তাৰপিছত হোটেলত গৈ ঠাণ্ডা কাপোৰবোৰ পিন্ধিম জেকেট চেকেটবোৰ বেগৰ ভিতৰতে ভৰাই লৈছোঁ হ'ব দে এই ধুনু ডালিমগুটি ভাত খালে নে ভালকৈ খাইছে মানে কি আৰু মই খুৱাই দি থৈ আহিছোঁ কাৰণে খালে আৰু নহ'লে ভাতকেইটা মুখৰ আগত লৈ বহি থাকিলে হয় আৰু দেৰি হ'ব ন সিহঁতক ভাতকেইটা নিজে খাব দিলে সেইকাৰণে মই নিজে খুৱাই থৈ আহিছোঁ চব ৰেডি হ'ল বাৰু বিশালো ৰেডি হ'ল ব'লক বাইদেউ এতিয়া সময়ো হৈছে যাবলৈ
অঁ ভালেই কৰিলি দে, এনেহ'লে নিজেনো ক'ত খালে হয়। অঁ ব'ল ব'ল এতিয়া, সেই সময়ো হৈছে। এই তোৰ ভাগৰ বেগটো নানিলি যে, এই ৰুমতে থৈ আহিলি নি আকৌ, পাহৰিবি চাবি। অঁ বাইদেউ নাপাহৰোঁ, এই আমাৰ বেগটো এই বিশাললৈ লৈ গৈছে, আগফালে উলিয়াই লৈ গৈছে। অ' মা, ডাঙৰ মা, পাপাহঁতে চবেই ৰখিয়ে আছে, তোমালোকে আহাই নাই। ধুনু যাবলৈ ওলাইছিলোঁ, ব'লা ব'লা। উঠিমগৈ নে এতিয়া ট্ৰেইনত? অঁ সেই ব'লা, এই চিটটো চাব লাগিব, চিট নাম্বাৰটো টিকেটৰ লগত মিলাই। অ' মা, মোৰ পানী পিয়াহ লাগিছে। খাবা ৰ'বা, আমি চিটটো লৈ লওঁ, তাৰপিছত সেই পানী বটলটো উলিয়াই দিম, খাবা। বিশাল ট্ৰেইনখন ওলাওঁতে দেৰি হ'ব নি বাৰু? মিহিদা 10 মিনিটমান দেৰি হ'ব লাগে, মানে সেই এইবোৰ ট্ৰেইনবোৰ 10 মিনিট 15 মিনিট লেট হয়েই আৰু। তেনেহ'লে বিশাল মই দেখোন সেই পাণ এখনে খাই আহিব পাৰিলোঁ হয়। কোনো দৰকাৰ নাই দেই এতিয়া পাণ খাবলৈ যাবলৈ, আকৌ ট্ৰেইনখন গুচি যাব, তেতিয়া কি কৰিবা? দৰকাৰ নাই, ব'লা ব'লা আমি নিজৰ চিট বিচাৰোঁগৈ। এতিয়া ট্ৰেইনখন গুচি যাব পাণ খাব গ'লে, নালাগে আমি সেই চিটটো বিচাৰি লওঁগৈ আগত। পাণ চানবোৰ এই ট্ৰেইনৰ ভিতৰতো বেচিবলৈ আহে নহয়, তেতিয়া কিনি ল'লেই হ'ল আৰু তেতিয়া খালেই হ'ল। অ' মা, আমাৰ কাৰণে চিপছ নায়েই দেখোন, আমি ট্ৰেইনত কি খাম? মা আমাৰ কাৰণে খাবলৈ চিপছ নায়েই দেখোন, আমি ট্ৰেইনত কি খাম? এই ল'ৰা ছোৱালী দুটা নহয়, ট্ৰেইনত কিনিবলৈ পাই নহয়, তেতিয়া ট্ৰেইনতে কিনি দিম, ভিতৰতে বেচিবলৈ আহিব। এতিয়া সেই দোকানলৈ কোনো যাব নালাগে, ব'লা ব'লা দেৰি হ'ব, চিট বিচাৰোঁগৈ। ধুনু ডালিমগুটি, তোমালোকে পাপাহঁতৰ লগত বহা দেই, আমি এই পিছফালৰ চিটটোতেই বহোঁ। অঁ হ'ব মা, মই ডালিমগুটি বাৰ লগত বহিম। অঁ হ'ব যোৱা লিলি, এই তুমি বাইদেউৰ লগতে পিছৰ চিটটোত বহা, আমি চাৰিটা ইয়াতে বহোঁ। হ'ব দিয়া, তোমালোকে চাৰিটা ইয়াতে বহা। এই ঠাণ্ডা লাগিলে কিন্তু এই বেগটো একদম ওপৰৰ খাপটোতে এই আছে, পাতল কম্বল আছে। তাৰপিছত আৰু সেই ধুনুৰ কাৰণে জেকেটটো সেই একদম ওপৰতে সোমাই থৈছোঁ দেই বেগত, খুলি চালেই হ'ল। ঠাণ্ডা লাগিলে ধুনু পিন্ধি ল'বা জেকেটটো, আৰু বিশাল তুমিও পিন্ধি ল'বা দেই। অঁ হ'ব দে, ঠাণ্ডা লাগিলে পিন্ধিম, এতিয়া ঠাণ্ডা লগা নাই, গৰমহে লাগি আছে, ৰ'দটো ওলাইছে যে। এতিয়া ঠাণ্ডা নালাগে, যেতিয়া তোমাৰ মায়'দিয়া পাবলৈ হ'ম ওচৰ পাওঁতে, তেতিয়া আকৌ ঠাণ্ডা লাগিব চাবা। তাতে একদম ঠাণ্ডা নহয়, পাহাৰৰ ওপৰত, তেতিয়া একদম ঠাণ্ডা লাগি যাব। জেকেট চেকেট পিন্ধিব লাগিবগৈ বুলিয়ে। এই ডালিমগুটি ভাগৰ জেকেটটো একদম বেগৰ ওপৰতে আছে দেই, শুনিছা? এইটো পিন্ধাই দিবা ডালিমগুটিক, আৰু তুমিও পিন্ধিবা যদি ঠাণ্ডা লাগে। আমি পিছৰ চিটটোতে আছোঁ দেই। হ'ব দিয়া। অ' ডালিমগুটি বা, চোৱা ইমান ধুনীয়া পাহাৰ। ধুনু ভাইটি, ইমান ধুনীয়া পাহাৰ আৰু বহুত ডাঙৰ। অমিতা, এই অকণমান সেই চেঁচা চেঁচা বতাহ এটা আহিছে ন? বিশাল এইফালে পাহাৰ যে, ঠাণ্ডা একদম এইফালে, একদম ঠাণ্ডা। এতিয়া চাবা আমাৰ ঠাণ্ডা লাগিব, লাহে লাহে ঠাণ্ডা ভাৱটো আহিছে আৰু। অমিতা, অকণমান বেছি ঠাণ্ডা ঠাণ্ডা লাগিলে জেকেটটো উলিয়াই পিন্ধি ল'ম। বিশাল ময়ো পিন্ধি ল'ব লাগিব পাই, ঠাণ্ডা বতাহ এটা আহিছে আৰু। ধুনু, চিটৰ পৰা নামি লোৱা, ভালকে বহা। অ' পাপা, মই এনেকে থিয় হৈয়ে যাব পাৰিম। ধুনু ভাইটি, ময়ো পাৰিম এনেকে থিয় হৈ যাবলৈ। হ'ল আৰু, চিটটোনো কেলে দিছে, বহিবলৈহে দিছে, থিয় হৈ যাবলৈ দিছে নি হা? ধুনু ডালিমগুটি, উৎপাত হৈ গ'ল ন আৰম্ভ। অ' ডাঙৰ পাপা, মই উৎপাত কৰা নাই, এনেকে থিয় হৈ যাব পাৰি, সঁচাকে কৈছোঁ। তুমি থিয় হৈ চোৱা, তুমিও যাব পাৰিবা আমাৰ নিচিনা। অ' ডালিমগুটি বা, তুমি ভালকে ধৰি লোৱা মোৰ নিচিনা, তেতিয়া তুমি নপৰা। মোৰ দৰকাৰ নাই দেই, চিটতে বহি যাম। চিটৰ ওপৰত এনেকে থিয় হৈ যাব নোৱাৰো, মাথাটো ঘূৰাব মোৰ। ধুনু ভাইটি, চোৱা মই তোমাৰ নিচিনা ধৰি লৈছোঁ, ময়ো নপৰোঁ, ময়ো এনেকে যাব পাৰিম। ডালিমগুটি বা, এনেকে ধৰি থাকা, তুমি আৰু মই এনেকে যাম দেই আজি, থিয় হৈ। হ'ব ধুনু ভাইটি। পাপা, চিপছ দেখোন ইয়াতে কিনি দিম বুলি কৈছিলা, আমাক চিপছ কিনি দিয়াই নাই তুমি। ধুনু ডালিমগুটি, তোমালোকক দুটাকে চিপছ কিনি দিম। বেচিবলৈ অহা নাই নহয়, বেচিবলৈ আহিব ৰ'বা এতিয়া, যেতিয়া আহিব তেতিয়া কিনি দিম।